তো হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব আজি মই আহি আছোঁ মৰিগাঁও জিলাৰ এখন অতিকৈ বিখ্যাত মহযুঁজ অৰ্থাৎ মানে দুবৰিতলি পথাৰত যিখন হয়, আপোনালোকে শুনিছেই চাগে আগতে নাম। তালৈ আমি আহি আছোঁ আজি। এতিয়া আমি সম্পূৰ্ণ খেলখন দেখাম, তাত কি হয়, তাত কি তাত মহযুঁজে নহয় আন বহুতো খেল হয়, আমি দেখাম। আৰু তাত মেলাৰ দৰে কিছুমান হয়, আমি সেইবোৰো দেখাম। তো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাওঁ। তো ফ্ৰেণ্ডছ আপোনালোকে অলপ বাহিৰৰ নাজাৰাটোকে চাওক আৰু দেখাবলগীয়া। তো ফ্ৰেণ্ডছ, মই যিখন হাইস্কুলৰ পৰা বৰ্তমান মই মৰিগাঁও মহাবিদ্যালয়ত যাবলৈ হাইস্কুলখনৰ এইফালে যায়, অলপ আগলৈ গ'লে তো আমাৰ হাইস্কুলখন পাই যায় এইফালে। আৰু ইফালে অলপ ডাঙৰ এখন ৰিজাৰ্ভ আছে। তো সেই ৰিজাৰ্ভখনকে মানে আমাৰ যিখন কাবাডী মহাৰণ 2017 চনত হৈছিল, সেই কাবাডী মহাৰণখন তাতে হৈছিল। তো কেতিয়াবা সময় পালে আহিম, আপোনালোকক দেখাম সমগ্ৰ দৃশ্যটো। মই বাবুৰ পৰা অলপ কথা জানিব বিচাৰিম মহযুঁজৰ কথা। মানে বাবু, এই মহযুঁজখনে কিমানতম অধিকাৰ কৰিলে? বৰ্তমানলৈ মহযুঁজ হৈ আছে একেৰাহে নাই বুলিও মানে বেছি দিন হোৱা নাই এই মহযুঁজখন হোৱা, কিন্তু বহুত ডাঙৰ মহযুঁজ হয়। এই মৰিগাঁও জিলাৰ ভিতৰতে ডাঙৰ মহযুঁজ বুলি ক'ব পাৰি এখনক। মানে এই মহযুঁজখন হোৱা প্ৰায় 7 বছৰমান হৈছে। নাই, আমি সৰুৰ পৰাই এখন মহযুঁজ চাই আহিছোঁ দেউতাৰ সৈতে। হয়, মই মানে ফ্ৰেণ্ডছ বৰ্তমান আমি গাড়ীখন আনিছোঁ। বাবু মই ক'লে এনেকৈ ফ্ৰেণ্ডছে চলাই আহিছে গাড়ীখন। তো মই দেখাই দিম বাৰু যাওঁ গাড়ীখন তো আহি আছোঁ। আৰু মানে 500 মিটাৰমান আছে খোজকাঢ়িবলৈ, বেছি দূৰ নহয়, মানে 500 মিটাৰমান আছে। গাড়ীখন থৈ আহিলোঁ, মানে ইফালে গাড়ী অনা বহুত অসুবিধা হয় ন। চ' কল খাই দিয়ে বা হাই ফ্ৰেণ্ড। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, বহুত আনন্দ পাব। মহযুঁজখন এবাৰ দেখাই দিম। মই চাইছোঁ যেতিয়া আপোনালোককো দেখাই আছোঁ। তো ফ্ৰেণ্ডছ, মই দেখাই আছোঁ আপোনালোকক। এইখন হৈছে এখন ফুলকবি বাগান। চ' ইয়াতে বহুত ফুলকবি লগাই আছে, ফুলকবি আছে, লগতে বন্ধাকবি আছে। ইফালে আকৌ যিটো নেক্সট ৰ' আছে ন, নেক্সট ৰ'তে বহুত ভোট জলকীয়া খেতি আছে। চ' মই আপোনালোকক ভাবিছোঁ এদিন দাদাজনৰ লগত আহিম। চ' আহি কথা পাতিম, আপোনালোকক দেখাম দাদাইনো কেনেধৰণে খেতি কৰিছে, কি কৰিছে, কেনেধৰণে এই সাৰবিলাক কৃত্ৰিম সাৰ তেখেতে প্ৰয়োগ কৰে নে নকৰে, তেখেতৰ বছৰি উৎপাদন মই চাইকেলখন পাই এইবোৰ কথা জানিম। ফ্ৰেণ্ডছ, গম পাই যে আমি খোজকাঢ়ি আহিছোঁ গাড়ী ক'ৰবাত থৈ। তো ভাবিছিলে মানে অলপ সোনকালে মানে মহযুঁজখিনি পাম। সেই লয় এতিয়া অলপ বাট দেখিছে আমাৰ সুৰক্ষা। খোজকাঢ়ি আহি আছোঁ। আপোনালোকেতো ঘৰতে বহি আছে নিশ্চয়। দেখিছে সুৰক্ষা খোজকাঢ়ি ভৰি বিষাই গৈছে। সেইটোৱে মই এতিয়া বৰ্তমান আমাৰ মুস্তাক হাজৰিকাক লগ পাই গ'লোঁ। মুস্তাকে অলপ ক'ব এই মহযুঁজখনৰ কথা। চ' মই ইমান নাজানো ন, মই চাই আহি আছোঁ। সিহঁতৰ গাঁৱে কমিটি মানুহ দেই, কি কৈ দিব ফ্ৰেণ্ডছ। মুস্তাকে মানে কৈ দিব অলপ মহযুঁজখনৰ তত্ত্ব, মানে কি কেনেকৈ কেতিয়াৰ পৰা আৰম্ভ হ'ল, কিমানতম চলি আছে, কি আনন্দ পায়। চ' মই তাৰ পৰা জানিম। ইয়াতে মানে বহুত পুৰণা ঐতিহাসিক, মই নাজানো, মই জানাৰ পৰা ইয়াত হৈয়ে থাকে। আচ্ছা, মই জন্ম হোৱাৰ পৰা চাই আহি আছোঁ, এবাৰো বন্ধ হোৱাই নাই। এবাৰ মানে মহযুঁজ বন্ধ হোৱা হুংকা এটা ওলাইছিল, হয় 2012 মানত হ'ব। সেইবছৰ কিন্তু বন্ধ হোৱা নাই, তেতিয়াও ইয়াত পতা হৈছে, তেতিয়াও ইয়াত চলি আছে। তেতিয়াৰ পৰা পাতি আহিয়ে আছে, মানে বহুত ভাল লাগে। মানে আচ্ছা, কি হয়, এইটো ভোগালী বিহুত পতা হয় ন, ভোগালী বিহুতকৈ মহযুঁজৰ দিনা বেছি মানে আনন্দ হয় এইটো অঞ্চলত। আজি মানে মহযুঁজ বহুত মানে দূৰ পৰা মহযুঁজ ইয়াত মানে কোনো ঘোষণা কৰিব নালাগে, বহুত দূৰৰ পৰা মহবিলাক আহে, ৰাইজে জানে। মানে আজি 23 জানুৱাৰী দিনা যে 23 জানুৱাৰী দিনা হয় ন, 23 জানুৱাৰী হয় বুলি সকলোৱে জানে। মানে আহিয়ে থাকে, মানুহবিলাক আহিয়ে আছে। 4টামান বজালৈ হ'ব, তাৰপিছত বন্ধ হৈ যাব। বেছি দেৰি নাৰাখে, আপোনালোকে চাই থাকিব, আমিও চাই থাকিম। হৈ গ'ল। ত' আপোনালোকক দেখাই আছোঁ মই যেতিয়ালৈকে আছোঁ। আপোনালোকে ভিডিঅ'টো
স্কিপ নকৰিব চাই থাকক ম'হ যুঁজখন মই আপোনালোকক দেখাই আছোঁ এইখনেই হৈছে ম'হ যুঁজৰ থলীখন যিখন থলীত বহুত মানুহ আহি আছে অগণন মানুহ লাখ লাখ মানুহ হ'ব চ' বহুত ঠাইৰ পৰা ম'হ আহি আছে তেখেতলোকে ম'হৰ যিটো যুঁজিব ন যুঁজাৰ আগত ম'হক প্ৰিপেয়াৰ কৰি আছে কিবা কিবি আপোনালোকেতো জানেই আৰু ম'হৰ কিবা কিবি অলপ যাদু মোহনি মানে এইবিলাক নহয় একচুৱেলি এইবিলাক ভুল ধাৰণা বাট তেখেতলোকৰ যিটো পৰম্পৰা তেখেতলোকে পৰম্পৰাটো নিৰ্মাণ কৰিছে এই ককাজন দেখিছে আপোনালোকে এই ককাজন বহুত বৃদ্ধ হৈ গৈছে বাট তেখেতে মানে যি ম'হ যুঁজৰ এটা প্ৰাক ঐতিহাসিক যুগৰ পৰা আমাৰ ম'হ যুঁজৰ প্ৰতি এটা মানে বিশেষ ৰাপ আছে সেই ৰাপটো তেখেতে এৰিব নোৱাৰি আজি ম'হ যুঁজ ফাইনেলি পাই গ'লোঁ সেই ম'হ যুঁজলি এয়া আমাৰ অবিনাশ কেমিয়াই পিনে দেখাই দিব অকণমান সমগ্ৰ দৃশ্যটো আপোনালোকে দেখি যায় বহুত ভিৰ চ' মই দেখা মই ম'হ যুঁজ বৰ্তমানলৈ চাব পৰা নাই চ' আপোনালোকক ম'হ যুঁজ এখন দেখাই আছোঁ চ' ম'হ যুঁজ চাবলৈ আহি আছোঁ বহুত মানুহৰ ভিৰ হয় আপোনালোকে চাওক মই বহুত মানুহৰ ভিৰ হয় চ' আমি ম'হ যুঁজে চাব পাৰিম তাকে বিচাৰি ফুৰিছোঁ ফাক পালে সোমাই যাম তাত পোৱাই নাই এতিয়ালৈকে পালে আপোনালোকক দেখাই আছোঁ চ' ফ্ৰেণ্ডছ এতিয়া আমি সমগ্ৰ দৃশ্যটো দেখাই আছোঁ মই যুঁজিব পৰা নাই বৰ্তমান তো ফ্ৰেণ্ডছ এই ম'হ যুঁজ আৰম্ভ হৈ আছে এই ম'হ যুঁজে যুঁজি আছে চ' মানে মোৰ মোবাইলটো জানে আপোনালোকে মোৰ মোবাইলটো বেছি দামী মোবাইল নহয় ভিভ' Y11 মোবাইল হয় চ' মানে জুম কৰি দিছোঁ বাট ফাটি মই জুম কৰি দিছোঁ বাট ফাটি গৈছে মই দেখাবলৈ চেষ্টা কৰিছোঁ অলপ চলপ আপোনালোকৰ ম'হ যুঁজ মই যিহেতু অলপ চলপহে চাবলৈ পাইছোঁ ফাক এটাৰ মাজত ম'হ যুঁজাই নাই ইফালে কমিটিয়ে এনাউন্স কৰি আছে কি ম'হহাল আনিব লাগে বাট ম'হহালে অনা হোৱা নাই এই মানুহকে চাওক আৰু ইমান মানুহৰ ভিৰ বাপ্পা ঐ কেনেবাকৈ যদি ম'হকেইটা ভাঙি আহে চব মানুহচোন মৰি যাব আকা বেলেগ তো ফ্ৰেণ্ডছ মই এতিয়া আপোনালোকক দেখাই দিছোঁ এই ম'হ যুঁজৰ যিটো পৰম্পৰা ন এই পৰম্পৰাৰ যাইতো না ভিডিও মানে কোয়ালিটি বাড়ি ধরেও ওখানে যাইতো না খেলায় যাইব খেলায় যাইব বাড়ি ধরে বড় একটা মসজিদ না দুই এলাকায় হেঁটে বাগাইছে খেলা না ফট করে যাইতো না এই যে আমি জানছি ভিডিঅ'টো আজিলৈ ইমানখিনি আছিল বহুত ম'হ যুঁজ চালোঁ ভয় ম'হ মানে ম'হে উত্তেজিত হৈ চাৰিওফালে খেদি কৰি আহে চ' চাব নোৱাৰি চ' আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে যদি ভাল পাইছে তেন্তে চেনেলটো শ্বেয়াৰ ছাবস্ক্ৰাইব